বহুত বেছি ভয় লাগিছে চাওক কেনেকুৱা ৰাস্তা আৰু পানী এয়া ৱাটাৰ ক্ৰচিং এই গুহাখন এইখন চাওক এইটো নদীৰ মাজেদি দেখাই দিয়া কোনফালে বহুত বেছি এইটো দেখা নাপায় পাথৰটো টচ মাৰা ओ बहुत ही बहुत ही बेस्ट देखाई दे মই শিকি গলো মই নেক্সট টাইম মই অকলেও পাৰিম Hello everyone, welcome back to the channel. আপোনালোকক আগৰ এপিসোডত আমি কৈছিলো যে আমি নক্ৰেক চাই সিজু কেভৰ ফালে গৈ আছো আৰু আপোনালোকে যদি আমাৰ আগৰ এপিসোডটো চোৱা নাই তেনেহলে প্লিজ আমাৰ প্লেলিষ্টত গৈ চাই লব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি লব তেনেহলে বলক আজি ভিডিওটো আৰম্ভ কৰো আমি আসলতে সিমসাং নদীৰ পাৰে পাৰে গৈ আছো চাওকচোন কিমান ধুনিয়া নদীখনৰ পানীখিনি পুৰা গ্ৰীন দেখি আছে আৰু ইয়াতে মাছ বহুত আছে আগৰ এপিসোড আপোনালোকক ৱাচিৱাৰী ফিশ চেংচুৰী দেখাইছিলো একেখন নদীয়ে হয় কিন্তু সেইখিনি এৰিয়াত মাছ ধৰিব নিদিয়ে কাৰণ চেংচুৰী ওয়াইল্ড মানে ফিশ চেংচুৰী হিচাপে সেইখিনি প্ৰহিবিটেড হয় মাছ ধৰা কিন্তু এইবিলাকত আপোনালোকে ধৰিব পাৰে আৰু আমি বহুত মানুহ দেখিছিলো হাতে হাতে বৰশী লৈ পুৰা মাছ ধৰি আছিল আৰু এইজোপা তেতেলী গছ তেতেলী লাগি আছে এতিয়া বলক আগবাঢ়ি যাওঁ উইলিয়াম নগৰত আমি সোমালো সৰু হয় বহুত এখন উইলিয়াম নগৰ সিভিল হস্পিটেল ইয়াৰ পৰা সিজু কেভলে হেৰি ডিসটেন্স হৈছে ইয়া চাওক 2 ঘণ্টা 10 মিনিট লাগিব দেখা আছে 54 কিলোমিটাৰ 2:12ত গৈ পাম কৈছে আমাৰ গুগল বাইদেৱে আমি ভাবিছিলো উইলিয়াম নগৰতে লাঞ্চ কৰি লম কাৰণ এইবিলাক জেগা ৰাস্তাত হোটেল ৰেষ্টুৰেন্ট খানা বস্তু একো নাপায় একোৱে নাপায় খানা বস্তু আমি কালি টুৰা টাউনতে নাপালো তো সেইকাৰণে ভাবিছিলো উইলিয়াম নগৰখন কিজানি অলপমান ডাঙৰ হ'ব আৰু সেইফালে সাৰ্কিট হাউচ ডাঙৰ হ'ব সেইটো কাৰণে আমি ইয়াতে লাঞ্চটো কৰি ল'ম কাৰণ সিজু কেভৰ ফালে একো নাই আমি ভিডিঅ' চিডিঅ' দেখিছোঁ তেনেকৈ একো নাই এতিয়া ইয়াত উইলিয়াম নগৰ একোৱে নাপালো আৰু নাপালো মানে ইমান সৰু টাউন শেষে হ'ল আৰম্ভ হৈছিলহে মাত্ৰ শেষে হ'ল আহি থাকোঁতে ৰাস্তা এইটো ভিউ পাইছোঁ কি ধুনীয়া ভিউ চাওকচোন বিৰাট ধুনীয়া পুৰা এটা ভেলি লগত এই সিমসাং নদীখন আমি নদীৰ পাৰে পাৰে আহি আছোঁ এই সিমসাং নদীখনে চলি আছে এতিয়ালৈকে গৈ আছে বিৰাট ধুনীয়া বহুত ধুনীয়া ভিউ আমি দেৰি হৈ আছে তথাপিও এই স্পটটো মানে মিছ কৰিব নোৱাৰিছোঁ ইমান ধুনীয়া বহুত স্পটটো দেখিছে ক'লা সেইবিলাক মেঘৰ চাহ চাওকচোন কি ধুনীয়া ভিউ আৰু ৰাস্তাৰ কণ্ডিশ্যন বহুত বেছি বেয়া আৰু আমাৰ আছে 20 মিনিটমান লাগিব 7 কিলোমিটাৰমান আছে ৰাস্তাৰ কণ্ডিশ্যন এবাৰ চাইডত এনেকৈ সৰু সৰু ৱাটাৰফল বহুত দেখি আহিছে মজা লাগিছে এইটো বহুত মজা একদম এমাজন ফৰেষ্ট টাইপ চাওক কিমান ওপৰৰ পৰা আহি আছে মজা লাগিছে ভেৰি নাইচ কিছুমান ঠাইতো ৰাস্তাই নাই এনেকুৱা ৰাস্তা বহুত বেয়া আৰু পানী ওপৰ ৰাস্তাৰ ওপৰেৰে পুৰা পানী বৈ আহি আছে ৱাটাৰফলৰ পানীবিলাক আৰু এইবিলাক জেগাত লেণ্ডশ্লাইডো বহুত বেছি হয় সিজু কেভৰ ৰাস্তাও অলপ দিনৰ আগলৈকে লেণ্ডশ্লাইডৰ কাৰণে বন্ধ হৈ আছিল সিজু কেভ আহি পালোঁ আৰু তাতে গাড়ী পাৰ্ক কৰিলোঁ কাপোৰটো অলপ চেঞ্জ কৰি ল'লোঁ কাৰণ তাৰ ভিতৰলৈকে ট্ৰেক কৰিবলৈ কমফৰ্টেবল কাপোৰ এটা পিন্ধি ল'লোঁ পুটুককৈ আৰু দীপাংকৰ সেয়া আগত গৈ আছে ৰাস্তা চাওক পানী বৈ আছে ৰাস্তাই নাই এইটো হৈছে কেভটোলৈ যোৱা ৰাস্তা ওপৰেৰে পুৰা পানী বৈ আহি আছে বৰষুণৰ বতৰ সেইটো কাৰণে পানী বেছি হৈ গৈছে আৰু নৱেম্বৰ ডিচেম্বৰ আহিলে আপোনালোকে এনেকুৱা কণ্ডিশ্যন নাপায় ৱে টু সিজু কেভ এইফালেদি যাব লাগিব আৰু এইটো ৰাস্তা কেভলৈ আহা এইটো ৰাস্তা ইয়াতে কোনো মানুহ নাই দীপাংকৰক সুধিবলৈ গৈছে দীপাংকৰে কালি এজন মানুহৰ লগত কথা পাতিছিলোঁ কিন্তু আজি দেখোন কোনোৱে নাই তো সেইটোকে দীপাংকৰ সুধিব গৈছে কি গাইড কোনোবা আছে নেকি ভিতৰলৈ অকলে যোৱাটো ছেফ হয়নে নহয় কাৰণ ভিতৰলৈ গুহাটো মানে এনেকুৱা ডেঞ্জাৰ নহয় বহুত বেছি ডেঞ্জাৰ পুৰা আন্ধাৰ আৰু পানী ভিতৰটো এজনৰ লগত দেখোন দীপাংকৰ আহিছে তেওঁলোকে চাগে লৈ যাব নেকি ভিতৰলৈ
আমি এতিয়া কেভটোৰ ভিতৰলৈ গৈ আছো লাকিলি আমাৰ দুজন ল'ৰা পালো আমি ইয়াতে দুজন লোকেল পালো তেওঁলোকে আমাক কেভটো দেখাই আনিব আৰু তাৰ বাবদ আমি কিবা এটা তেওঁলোকক দি দিব লাগিব যিজনৰ লগত আচলতে আমাৰ কথা হৈছিল তেওঁক আমি কতোৱে দেখা নাপালো এইটো গুহাটো ফাইনেলি আহি পালো এইফালে পানী পৰি থাকে চাওক পুৰা এনেকে পানী এনেকে পৰি এনেকে গোটেই পানী পৰি আছে সঁচাকে বহুত বেছি ভয় লাগিছে চাওক কেনেকুৱা ৰাস্তা আৰু পানী গোটেই পানীত কি আহিব ঠিক নাই সাপ চাপ এয়া ৱাটাৰ ক্ৰচিং এই গুহাখন এইখন চাওক এইটো নদীৰ মাজেদি বহুত বেছি ভয়ংকৰ লাগিছে দেই মোৰ ক'লৈ যাম আগলৈ এইফালে নহয় এইফালে যাম এইটো গুহাটো এইটো ফ্ৰণ্টটো বা কেনেকুৱা ভয়ংকৰ কেনেকুৱা লাগিছে কোৱা কেনেকুৱা মোৰ সোমাই গৈছে চাওক আচলতে সেইটো কাৰণে আমি কাপোৰ চেঞ্জ কৰি ল'লোঁ মই আচলতে কাৰণ সেইজনো চব গোটেই কঁকাললৈকে সোমাইছে বাপৰে বহুত বেছি ভয় লাগিছে ওপৰতো চাওক এনেকুৱা মই চেণ্ডেল খুলি লৈছোঁ কাৰণ চেণ্ডেলৰ সৈতে পানীত খোজ কাঢ়িব নোৱাৰি একো দেখা নাপাব এতিয়া আপোনালোকে কিন্তু মোৰ বহুত বেছি ভয় লাগিছে দীপাংকৰৰ আশাত গৈ আছোঁ মই কিমানলৈকে সোমাই গ'লোঁ চাওঁ কিমান দূৰ আহিছোঁ আমি এইফালে এতিয়া আপ আছে আপত উঠি যাম কামুৰি দিব মই সুধা কৰি আছোঁ এইটো দি থৈছোঁ দেখাই দে নহয় এইটো স্প্ৰন আহিছে মই খালিবই নাযাওঁ একো নহয় নাহে ভয় খাই নহয় এইটো এইটো ফৰ্মেশ্যনটো চাওক একদম বেলেগ ধৰণৰ ডিফাৰেণ্ট হয় ন একদম লতা চটা এইবিলাক ঘূৰা এইফালে চাওঁ দেখাই দিয়ে কোনফালে বহুত বেছি এইটো দেখা নাপায় পাথৰটো টচ মাৰা बहुत ही बहुत ही बेस्ट तुम दिखाई दे वीडियो में মই কেমেৰা আহিছে নে অলমোষ্ট 500 মিটাৰমান সোমাই আহিলোঁ এতিয়া আগত বহুত পানী দ দাদাজন যিজন আহিছিল গাইডজন অলমোষ্ট ডুবি গৈছে মানে সাঁতুৰি ওলাই গ'ল আমি চুইমিং নাজানো কাৰণে সাহস নকৰিলোঁ ইয়াতে বেষ্ট অহা সময় ঠাণ্ডা দিনত আহিলে পানী লেভেলটো মানে ইমান বেছি নাথাকে পানীখিনি ভাল ইয়াতে সাপ চাপ তেনেকুৱা একো নাই খালি মাছ কেঁকুৰা এইবিলাক আছে পাৰি ছেফ বুলি কৈছে তো বেষ্ট হ'ল ঠাণ্ডা টাইমত আহিলে গোটেইটো এক্সপ্ল'ৰ কৰিব পাৰি আমি অলম'ষ্ট 500 মিটাৰ আহিলোঁ তাৰপৰা এতিয়া বেগ যাই আছোঁ বেগ যাওঁতে কি পাৰোঁ আমি দেখাই যাম অফ ছিজনত আহিছোঁ আমি নৱেম্বৰ
নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ভাল হ'ব ন কিন্তু বঢ়িয়া এডভেঞ্চাৰাছ হয় এইটো গ্ৰুপ লৈ আহিব লাগে ইমান বাদুলি আছে ইমান বুলি আপোনাক দেখাবলৈ মন গৈছিলে কিন্তু কি কৰিব দেখা নাপালে নাজানো ভিডিঅ'ত কি উঠিছে একো উঠা নাই সেই ফ্ৰণ্টত কিন্তু উৰি আছে দেই দুটামান চাওকচোন ইফালে অলপ জুম কৰি দিব ট্ৰাই কৰোঁ ইয়াততো কেইটামানহে দেখিছে ভিতৰত এনেকুৱা হাজাৰ হাজাৰ বাদুলি আছিলে আৰু বাদুলিবিলাকৰ চিঞৰবিলাক আপোনালোকে ভিডিঅ'টোত শুনিবলৈ পাইছে কিজানি তেনেকুৱা ক'লা হৈ আছিলে আমি টৰ্চৰ পোহৰত দেখা পাইছিলোঁ কিন্তু ভিডিঅ'ত আমি উঠাব নোৱাৰিলোঁ একদম ক'লা হৈ আছিলে গোটেই মানে শিলৰ ৱালবিলাক আৰু ইয়াতে কেইটামান আছে এনেকুৱা হাজাৰ হাজাৰ আছিল ভিতৰত কেভ চাই আহিলোঁ এতিয়া আমি বাহিৰত ওলাই আহিলোঁ কেনেকুৱা লাগিলে তোমাৰ বঢ়িয়া লাগিল কেভটো মানে কি বৰষুণৰ বতৰৰ মজা এটা বেলেগ গোটেই পানী আমি একদম ৱেষ্ট ডিপ পানীত সোমাই গৈছিলোঁ ভাল লাগিল কিন্তু বেছি দূৰ যাব নোৱাৰিলোঁ কেভটো কোৱা মতে 4-5 ঘণ্টা লাগে এক্সপ্ল'ৰ কৰোঁতে আমি মোটামুটি 45 মিনিট চালোঁ 500 মিটাৰ সোমাই গৈছিলোঁ ভিতৰত আল্টিমেট এটা সময়ততো যিজন গাইড আছিলে তেওঁ ডিঙি লৈ আমাৰ এইখিনি সাহস নহ'ল জাষ্ট হাৰ্ডলি 10 ফুট আছিল কিন্তু ষ্টিল যাব সাহস নহ'ল তো ঘূৰি আহিলোঁ কিন্তু আল্টিমেট এইটো আহিলে এবাৰ চাব ৱৰ্থ ইট এইটো এক্সপিৰিয়েঞ্চ কৰিবই আৰু মানে ভিতৰত হাজাৰ হাজাৰ বহুত লাখতো হ'ব পাৰে এনেকুৱা বাদুলি আছে কিন্তু এটেক নকৰে মানুহক নিজৰ মাজতে থাকে আৰু হেৰি কি বুলি কয় আন্ধাৰ কাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ আৰু ক্ৰেব আৰু প্ৰনছ দেখাব পাৰিলোঁ আপোনালোকক অলপমান দেখিলে বহুত বেছি ভাল লাগিলে সিজু কেভ টুৰাত আহিলে সিজু কেভ আহিব মাষ্ট ভিজিট প্লেচ সিজু কেভ বাই বাই আকৌ আহিম ডিচেম্বৰত নদীৰ ঘাটটো আছে আমি তালৈকে আহিছোঁ এতিয়া সিজু কেভৰ ওচৰত আমি সেইফালে সিজু কেভ সেইফালে আৰু এইফালে সেই নদীখন আছে নদীৰ ঘাটটো সেইফালে এখন হেংগিং ব্ৰিজ আছে সেইখন আমি এতিয়া ৰক ফৰ্মেশ্যনত আহিছোঁ সিজু কেভৰ পৰা 1 কিলোমিটাৰমান দূৰত সেইটো ইয়াত লিখা আছে ৱে টু ৰংচাং ৰক ফৰ্মেশ্যন 150 মিটাৰ ভিতৰলৈ যাব লাগিব আৰু সিজু কেভৰে পাৰ্ট হয় সিজু কেভটো ইয়াতকৈ তলত আছে এইটো অলপমান হাইটত আছে ইয়াৰ পৰা ষ্টাৰ্ট হৈছে তেনেকৈ হয় সিজু কেভটো বহুত বেছি ডাঙৰ কৈছোঁ আপোনালোকক 5-6 ঘণ্টামান গৈয়ে চাগে গোটেইটো শেষ হ'ব ইয়াতকৈ বেছি লাগিব এতিয়া ব'লক বেছি দূৰ নহয় কিমান দূৰ আমি চাই লওঁ ৰক ফৰ্মেশ্যনটো বহুত বেছি ধুনীয়া এটা বস্তু ব'লক এক্সপ্ল'ৰ কৰোঁ আহক যদিও বেছি টুৰিষ্ট নাহে কিন্তু লোকেল মানুহবিলাক একদম মানে নিজৰ মতে থাকে আৰু কোনোবা আহিছে ক'ৰ মানুহ কি কথা চোৱা চুই তেনেকুৱা একো নাই নিজৰ মতে আহে কাকো একো ডিষ্টাৰ্ব নকৰে নিজৰ কাম কৰি থাকে আৰু আমি দুটাই টুৰিষ্ট গোটেই টুৰাখনত চাগে এইবাৰ এইটো টাইমত মানে এইটো অফ ছিজনো হৈ আছে বাৰু নৱেম্বৰ ডিচেম্বৰৰ পৰা ছিজন হয় তেতিয়া মানুহ আহিব সেইফালে আগলৈ যাব লাগিব কিমান ষ্টাৰ্ট হৈছে আৰু সেইবিলাক ৰক ষ্টাৰ্ট হৈছে বেছি দূৰ নহয় এনেকৈ তললৈ যাব পাৰি লাগিব ট্ৰেকিং কৰি আচলতে কি হৈছে এতিয়া যে ছিজন নহয় সেইটো কাৰণে একদম জংঘল হৈ আছে একো তেনেকুৱা নাই আমি ইমান দূৰ আহিলোঁ খোজকাঢ়ি পুৰা জংঘলহে পাইছোঁ মই ভিডিঅ'ত দেখিছিলোঁ ভাল একদম দুফালে ডাঙৰ ডাঙৰ পাথৰ আছিলে মানে ধুনীয়া লাগিছিলে কিন্তু এতিয়া তেনেকুৱা একো দেখাই পোৱা নাই আৰু তললৈ নামিব লাগিব নে কি নাজানো অলপমান নামি চাওঁ যদি একো নাই তেনেহ'লে ঘূৰি গুচি যাম আৰু এইবিলাকে একো নাই এইবিলাকেই এতিয়া এইবিলাক বেয়া হৈ গৈছে আচলতে প্ৰথমতে যদিও আছিলে কিবাকিবি এতিয়া মেইনটেইন নাই কিবা নাই মেইনটেনেঞ্চ নাই আৰু অঁ এইবোৰ পাথৰ চাওঁ এইবিলাক চব পাথৰ সেইবিলাক যদি মেইনটেইন কৰিলেহেঁতেন ধুনীয়াকৈ এই ছাইডত ঘাঁহ বন যে গজি গৈছে তাৰ বেকফালে পূৰা ডাঙৰ ডাঙৰ ৰকবিলাক আছে এতিয়া নেদেখিব আমি দেখিছোঁ এইবিলাক মেইনটেইন কৰিলে ধুনীয়া হ'ল গুগলত চাৰ্চ কৰি চাব বা ইউটিউব ভিডিঅ' চাব বহুত ধুনীয়া জেগা আছিলে আমি নিজে দেখিছোঁ কিন্তু মেইনটেইন নাই কাৰণে এনেকুৱা হৈ গৈছে সেইবিলাক সেই জংঘলৰ মাজত আছে এতিয়াও পাথৰবিলাক কিন্তু জংঘল হৈ গৈছে পূৰা এইবিলাকে ৰক ফৰ্মেশ্যন আচলতে কিন্তু মেইনটেইন নাই কাৰণে একদম বেয়া হৈ গৈছে জংঘল হৈ গৈছে
যোনে এডভেঞ্চাৰ ভাল পায় তেওঁলোকে বুজি পাব আৰু যোনে ভাল নাপায় তেওঁলোকে আচলতে বুজি নাপাব এইবিলাক আমি বিচাৰি বিচাৰি আহিছোঁ কিন্তু ভাল অৱস্থাত নাই জংঘল গোটেই এইবিলাক আগৰ ফালে এটা গুহাও আছে সেইফালে সোমাই যাব পাৰি সেইফালে এনেকৈ গোটেই জংঘল এই ট্ৰিপটোত চব পালোঁ চকা পাঞ্চাৰো হ'ল এইটো 50 টকা এইটো ওলালোঁ এতিয়া এইটো সোমাই ফেলে আমি দুটাই বাকী এইবিলাক বস্তু জানি ৰখা ভাল জানি নাৰাখিলে বহুত মুস্কিল দাৰ্জিলিঙত এক্সপিৰিয়েঞ্চ হৈছিলে দাৰ্জিলিঙত আমি এক্সপিৰিয়েঞ্চ কৰি ল'লোঁ বগী বহুত লক্ষী ফাৰ্ষ্ট ইমান দিনৰ পিছত সদায় বেয়া হওঁতো আকৌ জাগাত বেয়া হয় যেন আমি কষ্ট নাপাওঁ আৰু ইমান বছৰ পিছত ফাৰ্ষ্ট পাংচাৰ হৈছিলে দাৰ্জিলিঙত আৰু ছেকেণ্ড ইয়াত জনতাক লগাই দিছোঁ এতিয়া স্ক্ৰু টাইট কৰিব পুৰা কৰি আছে ঠিকছে মই শিকি গ'লোঁ মই নেক্সট টাইম মই অকলেও পাৰিম এইটো ৱাটাৰফলটো চাওকচোন ইমান ধুনীয়া একদম সেই তাৰ পৰা কিমান হাইটৰ পৰা আহি আছে এনেকৈ আহি আহি এফালে গুচি গৈছে একদম ৰাস্তাতে বগী সেয়া এই ৰাস্তা এইটো ৱাটাৰফল চিজু কেভৰ এপিছ'ড আমাৰ ইমানতে শেষ হৈছে আমি আশা কৰিছোঁ আপোনালোকে আগৰ এপিছ'ডবিলাক চাইছে আৰু এনজয় কৰিছে আগত বহুত বেছি ধুনীয়া ধুনীয়া আমি এপিছ'ড শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত এইটো লাষ্ট এপিছ'ড ইয়াৰ পৰা আমি গুৱাহাটী গৈ আছোঁ এতিয়া বাজিছে 4:30মান বাজিলে ন ৰাতি 12মান বাজি যাব গুৱাহাটী পাওঁতে তেনেহ'লে ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ আশা কৰিছোঁ আপোনালোকে আমাৰ ভিডিঅ'বিলাক এপিছ'ডবিলাক এনজয় কৰিছে আৰু তুৰাখন আপোনালোকৰো ভাল লাগিছে যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব তেনেহ'লে আজিলৈ আহোঁ বাই বাই আকৌ নতুন ডেষ্টিনেশ্যন লৈ আপোনালোকক সোনকালে লগ পাম